বন্ধুসকল আপোনালোক কেনে আছে? মই আলহামদুলিল্লাহ ভালে আছোঁ। বন্ধুসকল আজি মোৰ লগত মোৰ সৰুৰ পৰা বন্ধু আৰু তেওঁ আছে মহম্মদ ফৰিদুল হুছেইন। তেওঁ মোক খুব ভাল পায়, আল্লাহৰ কাৰণেই মোক ভাল পায়, ময়ো তেওঁক ভাল পাওঁ। কিন্তু মাজে মাজে আমাৰ দুজনৰ মাজত কাজিয়াও লাগে, নাজানো কিয় লাগে, কিন্তু তথাপিও কাজিয়াবোৰ নাথাকে। সময়ৰ হাতত আকৌ বন্ধুত্বত পৰিণত হৈ যায়। বন্ধুসকল তেওঁ মনে মনে ভাবি আছে বোলে এটা এডুকেশ্যনেল ইউটিউব চেনেল বনাব। বন্ধুসকল এইটোৱে মোৰ প্ৰথম ব্লগ হয়। অলপ কিবা ভুল হ'লে শুধৰাই দিব আৰু। বন্ধুসকল কথা হ'ল কি, মই বিচনাত বাগাৰ দি আছিলোঁ, ফৰিদুল হঠাতে ফোন কৰিলে যে বল আচৰিত নামাজটো পঢ়ি আহোঁ মছজিদত গৈ। ময়ো ভাবিলোঁ কি আৰু কৰিম, যাওঁ আৰু এখেতৰ লগত হাঁহি আছোঁ। ই ফোন কৰাতে আহি পালোঁ। বন্ধুসকল এতিয়া আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ। বন্ধু, এইটো হ'ল LP স্কুল। এইটো স্কুলতে আমাৰ বহুতো স্মৃতি যোগ হৈ আছে। মানে শিক্ষা জীৱন আৰম্ভ কৰাৰ প্ৰথম স্কুলখনেই হ'ল এইখন স্কুল, য'ত আমি পঢ়িছিলোঁ, খেলিছিলোঁ, মাৰামাৰিও কৰিছিলোঁ। কিন্তু বন্ধুসকল এইখন স্কুলত মই কিন্তু প্ৰধানমন্ত্ৰী আছিলোঁ দেই। অলপ কিবা কোৱা মোৰ দৰ্শকসকলৰ বিষয়ে। মোৰ বৰ্ড মেনশ্যন এটা কাটি দিছে। ইয়াৰ বোলে ছিষ্টেমে নহ'লে, সেইকাৰণে কৈছে যে এইটো কাটি দিবলৈ। বন্ধুসকল মোবাইলেদি ৰেকৰ্ডিং কৰি আছোঁ, কেনে হয় নাজানো, জনাব। মোবাইলেদি ৰেকৰ্ডিং যিহেতু আমি খোজকাঢ়ি আহোঁতে মছজিদ পালোৱেই প্ৰায়। আমাৰ এক্সমালৰ নালাগে দেখুৱাবা, প্ৰায় বেছি নষ্ট হ'ব, হয় না বন্ধুসকল? বন্ধুসকল এইটোৱে হ'ল আমাৰ স্থানীয় মছজিদ, শিলঘাগৰি আঞ্চলিক মছজিদ হয়। মছজিদৰ সন্মুখেদি এইটো আমাৰ পকা ৰাস্তা, মছজিদৰ সন্মুখত ইলেক্ট্ৰিক ট্ৰেন্সফৰ্মাৰ। এইটো মছজিদৰ গেট আৰু এইটো মছজিদৰ সন্মুখভাগ। বন্ধুসকল আমি নামাজ পঢ়ি ওলালোঁ। এতিয়া মছজিদৰ চাদৰৰ পৰা আপোনালোকক ওপৰৰ দৃশ্যখন দেখুৱাম। বৰষুণ পৰি থাকে। مولاي صل وسلم دائما أبدا على حبيبك خير الخلق كلهم. এইটো হ'ল মছজিদৰ ছাদ। মছজিদৰ ছাদৰ পৰা এইটো হ'ল পূবফালে মছজিদৰ সন্মুখভাগ। এইটো হ'ল অজুখানা, এইটো হ'ল প্ৰৱেশ দুৱাৰ। ইয়াতে চলাৰ লাইট এটা আছে। ইয়াতে বৰষুণ পৰি থাকে না, সেইকাৰণে পানীখিনি ইয়াতে জমা হৈ থাকে, লাহে লাহে ওলাই যায়। 2 বছৰমান আগত ঈদৰ নামাজ মছজিদৰ চাদৰ ওপৰতে পঢ়া হৈছিল। তেনেকুৱা ঠাই নাছিল, বৰষুণ পৰি থাকে। বন্ধুসকল প্ৰথম ভিডিঅ' ব্লগিং ভিডিঅ' কেনে হ'ল জনাব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পৰামৰ্শ দি থাকিব কেনেকৈ বনাব লাগে, কি কৰিব লাগে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।